হাই ফ্ৰেন্ডছ কি খবৰ ভালনে সকলোৰে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন আৰু এনসাৰ মই আপোনালোকক কোৱেশ্চনটো কম আৰু আপোনালোকে 5 সেকেন্ডৰ ভিতৰত উত্তৰটো ক'ব পাৰিব আৰু যদি তাতকৈ বেছি সময় লাগে তেন্তে ভিডিওটো পজ কৰি আমাক এনসাৰটো ক'ব পাৰিব সো বলক দেৰি নকৰি আমি ভিডিওটি আৰম্ভ কৰো এতিয়া মই আপোনালোকলৈ আগৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ দিয়াসকলৰ নামসমূহ ঘোষণা কৰি দিব লৈছো তেওঁলোকৰ নামসমূহ হৈছে এ অসম আসামিজ ক্ৰিয়েটিভ পদ্ম গগৈ আৰু হুকুলা মেঘ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা ভাৰতত ৰবিবাৰটো চৰকাৰী বন্ধৰ দিন হিচাপে গ্ৰহণ কৰা হয় সময় আৰম্ভ উত্তৰটো হৈছে 1874 চনৰ 12 জানুৱাৰীৰ পৰা 2 নম্বৰ প্ৰশ্নটো হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰথমটো আঞ্চলিক বাতৰি কোন দিনা প্ৰচাৰ কৰা হৈছিল সময় আৰম্ভ উত্তৰটো হৈছে 1957 চনৰ 15 মেত এতিয়া আগবাঢ়িছো 3 নম্বৰ প্ৰশ্নটোলৈ প্ৰশ্নটিত আছে প্ৰথম অসমীয়া বিজ্ঞান আলোচনীখনৰ নাম কি সময় আৰম্ভ উত্তৰটো হৈছে পশুপালন সম্পাদক কনক শৰ্মা 4 নম্বৰ প্ৰশ্নটোত আছে ডক্টৰ ভূপেন হাজৰিকাই লিখা প্ৰথম গানটো কি সময় আৰম্ভ উত্তৰটো হৈছে কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰু এতিয়া আগবাঢ়িছো শেষৰটি প্ৰশ্নলৈ প্ৰশ্নটিত আছে 1947 চনৰ 15 আগষ্টৰ দিনা কি বাৰ আছিল সময় আৰম্ভ উত্তৰটো হৈছে শুক্ৰবাৰ এতিয়া মই আপোনালোকলৈ এটি প্ৰশ্ন আগবঢ়াম প্ৰশ্নটি হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ পত্নীৰ নাম কি এই প্ৰশ্নটিৰ উত্তৰটি মই আপোনালোকক কৈ নিদিও আপোনালোকে মোক এই ভিডিওটিৰ কমেন্ট বক্সত এই প্ৰশ্নটোৰ উত্তৰটো জনাব আৰু যিসকলে শুদ্ধ উত্তৰ দিব পাৰিব তেওঁলোকৰ নামসমূহ আমি অহা ভিডিওটিত ঘোষণা কৰি দিম ফ্ৰেন্ডছ আজিৰ ভিডিওটিত ইমানেই আছিল যদি ভিডিওটি চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সো আজিলৈ সামৰিছো ধন্যবাদ বাই বাই